এটা সমিল মিল আছিলে যে কাক প্ৰাৰ্থিত্ব দিলে ভাল হয়। প্ৰত্যেকটো সমষ্টিতে আমাৰ কেইবাজনো কেণ্ডিডেট আছিলে। এতিয়া বাকী 4টা সমষ্টিত আমাৰ কমিটি ৰিপৰ্ট আৰু আমাৰ যিটো নিজাববীয়া ছাৰ্ভে, এই দুইটাৰ ওপৰত ভিত্তি কৰি পেলাই আমি প্ৰাৰ্থিত্ব ইতিমধ্যে ঘোষণা কৰিলোঁ। বিহালীক লৈ আমাৰ কিছু দেৰি হ'ল, তাৰ কাৰণে মই দুখিত। বিহালীত আমাৰ এইকাৰণেই দেৰি হ'ল যে আমাৰ বিৰোধী যি অসম সন্মিলিত মঞ্চা, তেখেতসকলৰ আমাৰ মাজৰ পৰাই CPI-ML প্ৰাৰ্থিত্ব বিচাৰিছিলে। আৰু CPI-ML যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিলে, তেতিয়া মই বিৰোধী এই আমাৰ অসম সন্মিলিত মৰ্চাৰ সভাপতি হিচাপে একতা ধৰি ৰখাৰ স্বাৰ্থত আমি CPI-MLক প্ৰাৰ্থিত্ব দিব পাৰি নেকি, এই বিষয়টো আমি চৰ্চা কৰিছিলোঁ। কিন্তু বাৰে বাৰে এটা কথা আহিছিলে যে বিবেক দাস ডাঙৰীয়াই আগতে কেইবাবাৰো ইলেকশ্যন